আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম দুপৰ টেঙা বা পাতে গজা কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ ঔষধি গুণসমূহৰ বিষয়ে এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আয়ুৰ্বেদ শাস্ত্ৰত দুপৰ টেঙা বা পাতে গজাৰ ব্যৱহাৰৰ বাবে বিশেষ নিয়ম আছে। যেনে এই গছৰ কেৱল দুটা পাত ছিঙি পেলাই পৰিষ্কাৰ কৰি ল'ব লাগে আৰু ৰাতিপুৱা খালী পেটত গৰম পানীৰ সৈতে সেৱন কৰিব লাগে। আৰু যেতিয়া আপুনি প্ৰতিদিনে এনে কৰে কেইদিনমানৰ ভিতৰতে কিডনীৰ পাথৰবোৰ সম্পূৰ্ণৰূপে ভাঙি শেষ হৈ যাব। যদি আপুনি দুপৰ টেঙাৰ পাত মিহি মিহিকৈ চোবাই খায় বা পকৰি বনাবৰ সময়ত ইয়াক ব্যৱহাৰ কৰে, ই আপোনাৰ স্বাস্থ্যৰ বাবেও লাভজনক হ'ব পাৰে। দুপৰ টেঙা বা পাতে গজাৰ ঔষধীয় গুণসমূহ হ'ল, যদি আপোনাৰ পেটৰ বিষ হৈ আছে, অলপ দুপৰ টেঙা বা পাতে গজাৰ ৰস উলিয়াই লৈ তাৰ সৈতে অলপ আদা পাউডাৰ মিহলি কৰক, পিছত ইয়াক সেৱন কৰক। ই পেটৰ বিষ উপশম কৰে। পাথৰ, যদি প্ৰস্ৰাৱৰ ৰাস্তাত পাথৰ থাকে, 10টা দুপৰ টেঙা পাত লওক আৰু 1 গিলাচ পানীৰে মিহলি কৰি প্ৰতিদিনে খালী পেটত সেৱন কৰক। বিশ্বাস কৰা হয় যে এনে কৰিলে মাত্ৰ 10ৰ পৰা 15 দিনৰ ভিতৰত প্ৰস্ৰাৱৰ যোগেৰে ভাঙি ওলাই যায়। ইয়াৰ উপৰি অন্যান্য মূত্ৰাশয়ৰ ৰোগতো দুপৰ টেঙাৰ পাত কাৰ্যকাৰী হয়। মূত্ৰাশয় ৰোগ, 10টা দুপৰ টেঙা পাত 1 গিলাচ পানীত উতলাই দিয়ক, কাঢ়া প্ৰস্তুত কৰক। প্ৰতি ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰিব। নিয়মীয়া 5 দিনৰ বাবে এনে কৰিলে সকলো মূত্ৰাশয়ৰ ৰোগ উপশম হ'ব। ফোঁহা আঁতৰাই, দুপৰ টেঙাৰ অনেক লাভালাভ আছে আৰু ইয়াৰ ব্যৱহাৰে ফোঁহা সমস্যাৰ পৰাও মুক্তি পোৱাত সহায় কৰে। ফোঁহা হ'লে দুপৰ টেঙাৰ পাত ছিঙি গৰম কৰি ল'ব। তাৰপিছত আপুনি এই গৰম পাতবোৰ ফোঁহাৰ ওপৰত ৰাখিব। এনে কৰিলে ফোঁহাবোৰৰ বিষৰ পৰা সকাহ পোৱা যায় আৰু লগতে ফোঁহাবোৰো সোনকালে শুকাব ধৰে। দুপৰ টেঙাৰ পাতে মূৰৰ বিষ দূৰ কৰে। যদি আপুনি মূৰৰ বিষৰ সমস্যাত ভুগি আছে তেন্তে দুপৰ টেঙাৰ পাত ব্যৱহাৰ কৰিব পাৰে। আপুনি দুপৰ টেঙাৰ পাত ছিঙি তাত পাতল গৰম সৰিয়হ তেল প্ৰয়োগ কৰক আৰু সেই পাতটো আপোনাৰ কপালত ৰাখক। কপালত দুপৰ টেঙাৰ পাত ৰখাৰ 1 মিনিটৰ ভিতৰত মূৰৰ বিষ নাইকিয়া হ'ব। পাথৰ, দুপৰ টেঙা পাত দাঁতৰ বিষৰ বাবে অতি লাভজনক। যেতিয়া দাঁতত বিষ হয় আপুনি দাঁতত দুপৰ টেঙাৰ পাত ঘঁহি দিব। এনে কৰি দাঁতৰ বিষ নাইকিয়া হ'ব। দৰাচলতে ইয়াৰ পাতত এণ্টিভাইৰাছ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ থাকে, যি বিষ হ্ৰাস কৰাত কাৰ্যকাৰী প্ৰমাণিত হয়। দুপৰ টেঙাৰ পাতৰ পৰিষ্কাৰ নকৰি নোধোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব। ৰক্তচাপৰ ৰোগীসকলে ইয়াক সেৱন কৰিব নালাগে। যেতিয়াই আপুনি দুপৰ টেঙা সেৱন কৰে মনত ৰাখিব, 1 ঘণ্টাৰ বাবে একো খোৱা বোৱা কৰিব নালাগে। লগতে জোখতকৈ অধিক দুপৰ টেঙা ব্যৱহাৰ নকৰিব।